ভাৰতীয় জনতা পাৰ্টি পূব কাৰ্বি আংলং তৰফৰ পৰা আজি এই প্ৰেছ মিট মাতা হৈছে। প্ৰথমতে আপোনালোকক গুড আফটাৰনুন। আৰু আজি আজি ভাল দিন, হোলী দিন, চবৰ কাৰণে আজি হোলী শুভেচ্ছা জনালোঁ। প্ৰেছ বন্ধুসকল আৰু বিশেষকৈ আমাৰ ছিনিয়ৰ আমাৰ প্ৰেছ ৰিপৰ্টাৰ আছে, আমাৰ জাৰ্নেলিষ্ট আমাৰ সুশান্ত দা আছে, আৰু লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টি পূব কাৰ্বি আংলং ভাইচ প্ৰেচিডেণ্ট সুন্দৰ সিং কামছা ডাঙৰীয়া, আৰু লগতে আছে আমাৰ পূব কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ কনভেনৰ বিদা সিং ৰংপি ডাঙৰীয়া, আৰু প্ৰেছ বন্ধুসকল। বিশেষকৈ আজি আপোনালোকক আজি প্ৰেছ মিট মাতা কাৰণ হৈছে এটাই কথা যে ৩-৪ দিনৰ আগত আমাৰ অসম এছেম্বলি আমাৰ ফাইনেন্স মিনিষ্টাৰ অজন্তা নিয়োগ বাইদেউ আপোনালোকৰ গোটেই অসমবৰ্ষৰ কাৰণে বাজেট প্লেছ কৰিছে। লগতে ইন ডিটেইলছ আলোচনা হ'ল, আৰু তাৰে ভিতৰত ইন ডিটেইলছ এক্সপ্লেনেশ্যন দিয়া হ'ল আমাৰ চিফ মিনিষ্টাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে বিতংকে এই প্ৰেছ ওপৰত তেখেতে এছেম্বলি এক্সপ্লেইন কৰিছে। তাৰপিছত প্ৰেছ মিডিয়া যোগেদি আপোনালোকৰ ওচৰতো এই কথাবিলাক আপোনালোকক জনা হৈছে, আৰু গোটেই ভাৰতবৰ্ষ আৰু বিশেষকৈ আমাৰ অসম এইবাৰ প্ৰথমবাৰ এই বাজেটখন কৃষকসকলক, মহিলাসকলক, ইউথসকলক, আৰু আমাৰ বিশেষকৈ আমাৰ বিল' প্ৰপাৰ্টি লাইন থকা ব্যক্তিসকলক এবাৰ এই বাজেটখন প্লেছ কৰিছে। তাৰে ভিতৰত আমাৰ কাৰ্বি আংলং জিলা, পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং উন্নতিৰ কাৰণে প্ৰথমবাৰ এবাৰ ইণ্টাৰনেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে 621 crores এডিশ্যনেল আমাক দি দিয়া হৈছে। ধন্যবাদ। এই ধন্যবাদ দিব বিচাৰিছোঁ আপোনালোকৰ প্ৰেছ যোগেদি। আজিলৈকে কোনো চিফ মিনিষ্টাৰে ইণ্টাৰনেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে, ধৰক ৰাস্তা পদূলি, আজিলৈকে চুকে কোণে কাৰ্বি আংলঙত এই অৱস্থাবিলাক, তাৰ আগত কিমানটো চৰকাৰ গৈছে, সেই চৰকাৰবিলাকে ভালকৈ নচোৱাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত আজি ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে কোটি কোটি আজি খৰচ কৰি পেলাই আজি অসম মালা, তাৰপিছত প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনা, ঠিক তেনেকুৱা নিশ্চিত, তাৰপিছত আমাৰ SOPD অসম চৰকাৰৰ পৰা দিয়া সেই আঁচনিবিলাক যোগেদি, আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা নিজৰ পুঁজি লৈ পেলাই যিমানটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিবলৈ কাৰণে চেষ্টা কৰাৰ কাৰণে আজি এই 3-4 বছৰৰ ভিতৰত আমি আজি দেখিছোঁ বহুতো আজি ডিফু টাউনৰ পৰা লৈ পেলাই আজি কাৰ্বি আংলং চুকে কোণে গ'লেও আমি আজি ৰাস্তা পদূলিবিলাক আজি বনোৱাটো আমি দেখি পাওঁ। তো তাৰে ভিতৰত এবাৰ আকৌ বনাছ এক্সট্ৰা আমাক দিয়া হৈছে এই ইণ্টাৰনেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে। ইনফ্ৰাষ্ট্ৰাকচাৰখন আৰু ডেভেলপ কৰিবলৈ কাৰণে 621 crores এডিশ্যনেল আমাক দিয়া হৈছে। তো বন্ধুসকল, বাকী কথাবিলাক আমাৰ ভাইচ প্ৰেচিডেণ্ট সুন্দৰ সিং কামছা ক'ব, আৰু আমাৰ মিডিয়া ডিপাৰ্টমেণ্টৰ কনভেনৰ আমাৰ বিদা সিং ৰংপি তেখেতেও ক'ব গোটেই কথাবিলাক। তো আপোনালোকক আজি এই প্ৰেছ মিট কিহৰ কাৰণে প্ৰেছ মিট মাতা হৈছে আৰু কি কথা লৈ পেলাই আজি প্ৰেছ মিট মাতাৰ কথা হৈছে, সেই 2-3টা কথা আপোনালোকক ক'লোঁ, আৰু বাকী কথাবিলাক তেখেতসকলে ক'ব। আমাৰ হোলী চেলিব্ৰেশ্যনত শুভকামনা কৰিলোঁ। এবাৰ অসমৰ বাজেট আমি সকলোকে জানে যে অসমৰ বাজেট আমি এইবাৰ কেনে, সকলোৱে আমি
এইটোৰ বাজেট ওপৰত জনমুখী আৰু কল্যাণকামী বাজেট বুলি আমি স্বীকৃতি দিব বিচাৰোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী পাৰদৰ্শিকতা আৰু দূৰদৰ্শিকতাৰ কাৰণে এই বাজেট আমি কল্যাণমুখী যিটো বাজেট যিটো বনাইছে সেইটো আমি বহুতে সিহঁতক মানে ধন্যবাদ দিব লাগে। আৰু এইটো এটা আমাৰ আসামৰ জনসাধাৰণৰ কাৰণে বহুত এটা লাভালাভ পাব বুলি আমি আশা কৰিছোঁ। তেখেতৰ দূৰদৰ্শিতাৰ কাৰণে আৰু আমাৰ ফিনান্স মিনিষ্টাৰ অজন্তা নিয়োগ বাইদেৱে যিটো বনাইছে এই বাজেটটো আমি কল্যাণমুখী যিটো বাজেট যিটো বনাইছে এইটো বাজেটটো আমি বহুত প্ৰশংসনীয়। আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য আমাৰ ডক্টৰ তুৰেহং ছাৰে বাজেট প্ৰিপেৰেশ্যন তাক নিজেই বহিছে, নিজেই তাত চিফ মিনিষ্টাৰ আৰু আমাৰ ফিনান্স মিনিষ্টাৰৰ লগতে আমাৰ কিছুমান কেবিনেটৰ লগতে বহি আমাৰ কাৰ্বি আংলঙৰ কাৰণে কি যে লাগে যে কাৰ্বি আংলঙৰ উন্নতিৰ কাৰণে উন্নয়নমূলক কামৰ কাৰণে কি লাগে এই সকলো কথা ইয়াত ইনপুট কৰা হৈছে। সেইকাৰণে আজি আপোনালোকক এইটোৰ কথাটোৰ কাৰণে আমি প্ৰেছ মিট আমি মাতিছোঁ, যাতে যেন আমি ৰাইজৰ আগত এইটো আমি অৱগত বিচাৰিছোঁ। কাৰণ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নেতৃত্বাধীন চৰকাৰে আমাৰ সকলোৱে ভাবে যে আমাৰ জনজাতীয়ৰ কাৰণে মাখি আইমাৰে ব্যৱহাৰ কৰে বুলি মানুহে বদনাম কৰে। কিন্তু প্ৰকৃততে এই বাজেটত যিটো চালে সেইটো আমি মিছা আমি দেখাব পাৰিম। কাৰণ যিটো বাজেটত আমি দেখাইছে এই বাজেটৰে আমি প্ৰমাণ যে আমাৰ কাৰ্বি আংলং ৰাইজৰ উন্নতিৰ কাৰণে আমাৰ বাট পথৰ পৰা আৰম্ভ কৰি শিক্ষাৰ কাৰণে তাৰপিছত ইণ্ডাষ্ট্ৰীৰ কাৰণে এই সকলো কথা ইয়াত নিহিত কৰা হৈছে। সেইকাৰণে প্ৰথমে আমাৰ যিটো দূৰদৰ্শী আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলাৰাম ৰঙাদেৱক আমি প্ৰশংসা কৰিবলগীয়া আছে। কাৰণ তেখেতৰ নেতৃত্বত আমি বাজেট প্ৰিপেৰেশ্যনত তেখেতে যিটো প্ৰস্তাৱ দিছে, যিটো প্ৰপ'জাৰ দিছে সেইটো প্ৰপ'জাৰ মতে আমি ইয়াত পাইছোঁ। কাৰণ আমি যে ইয়াত কিয় আমি প্ৰশংসনীয়, কাৰণ অসম চৰকাৰে আমাৰ প্ৰথমে এডুকেশ্যনৰ ক্ষেত্ৰত আমি চাবলৈ জানো, এডুকেশ্যন শিক্ষাৰ ক্ষেত্ৰত আমাৰ কাৰ্বি আংলং বহুতো হাইস্কুল প্ৰাধিকৰণ কৰিবলগীয়া আছে। কিছুমানে প্ৰাধিকৰণ নকৰাৰ কৰতে ৰিটায়াৰ হৈ গৈছে আমাৰ টিচাৰবিলাকে। কিন্তু কাৰ্বি আংলং বা 6 শিডিউল এৰিয়াত কাৰ্বি আংলং ডিমা হাছাও বা BTR এই 6 শিডিউল এৰিয়াৰ কাৰণে বিশেষ এটা ৰেহাই দিছে প্ৰাধিকৰণ। 2006 আগৰ যিটো স্কুল এটা আমি প্ৰাইভেটীকৰণ কৰিব পাৰোঁ। যেনেকুৱা আমাৰ লাংলক্স হাইস্কুল আমি নাম ক'ব পাৰোঁ, 1986 এষ্টাব্লিছ এতিয়ালৈ প্ৰাইভেটীকৰণ কৰিব পৰা নাই। কিন্তু 2017 এইটো বাজেটত আমি কৈছে যে 2006 আগৰ যিটো হাইস্কুলবিলাক প্ৰাইভেটীকৰণ কৰা নাই এইটো প্ৰাধিকৰণ কৰা হ'ব। এনেকৈ কাৰ্বি আংলঙৰ প্ৰায় 30-40 মান স্কুল এতিয়ালৈকে আছে প্ৰাধিকৰণ হোৱা নাই। এইটো প্ৰাধিকৰণৰ কাৰ্বি আংলঙৰ কাৰণে বহুত এটা সৌভাগ্য বুলি আমি ভাবোঁ। ইয়াৰ উপৰিওতো আমাৰ কাউন্সিলত আমি সকলোৱে আনএমপ্লয়মেণ্ট প্ৰব্লেমছ বহুত কিবা হৈছে। এই আনএমপ্লয়মেণ্ট প্ৰব্লেমৰ কাৰণে আমাৰ কাৰ্বি আংলঙত ফৰেষ্ট হওক বা মিনাৰক আমি এডুকেটেড আনএমপ্লয়ডবিলাকে চাকৰি নোপোৱাৰ কাৰণে সিহঁতে আমাক কিবা লুণ্ঠন নিচিনা বাধ্য কৰিছে। এইটো কাৰণে আমি ইয়াত কাউন্সিলৰ আণ্ডাৰত এটা কিছুমান মানে বাজেট দিয়া কিবা হৈছে। ইয়াতে হৈছে স্কিল ডেভেলপমেণ্ট চেণ্টাৰ আৰু সেই সকলো কথা মানে কাৰণে এটা 3032 crores ইয়াত কিবা দিয়া আছে। কাৰ্বি আংলং ডিমা হাছাওত যিটো এডুকেটেড আনএমপ্লয়ড ইউথৰ কাৰণে যিটো ডেভেলপমেণ্ট স্কিল ডেভেলপমেণ্ট চেণ্টাৰ কাৰণে 3030 crores ইয়াত দিয়া হৈছে। কাৰণ আমি স্কিল ডেভেলপমেণ্ট নোহোৱাৰ কাৰণে আমি কিছুমান ক্ষেত্ৰত ইণ্ডাষ্ট্ৰী হওক বা কিছুমান ক্ষেত্ৰত আমি পিছ পৰাব হৈছে আৰু এমপ্লয়মেণ্টৰ কাৰণে আমি পিছ পৰাব হৈছে। কিন্তু এই এমপ্লয়মেণ্ট যদি আমি নিযোগ হ'ব পাৰিলে আমাৰ কাৰ্বি আংলং এটা চাওক কিছুমান আনএমপ্লয়ড ইউথবিলাকে আমাৰ ক'বলৈ গ'লে আমাৰ মিনাৰেল সম্পদ ফৰেষ্ট সম্পদত ইলিগেলি কৰি আমাৰ দহিলং কৰিছে। এইবিলাক এৰি আমি অল্টাৰনেটিভ আমাৰ যিটো ইনকাম চ'ৰ্চ চাকৰি বিজনেছত আমি ল'ব পাৰিম। এইটো এটা বহুত ভাল খবৰ।
ইয়াৰ উপৰিও কাৰ্বি আংলং সদায় আমি কৈ থাকোঁ যে আমাৰ পিচ এগ্ৰিমেণ্টত আমাৰ কৃষি মহাবিদ্যালয় আৰু কিবা কৃষি মহাবিদ্যালয় আৰু সৈনিক স্কুল আৰু এটা আছিলে পশু চিকিৎসা মহাবিদ্যালয় পশু চিকিৎসা মহাবিদ্যালয় ইয়াতে আমাৰ এইবাৰ বাজেটত ধৰি গৈছে এবাৰ ভেটেনেৰি কলেজ কৃষি কলেজ আৰু ভেটেনেৰি কলেজ ইয়াত বাজেট ধৰা হৈছে কাৰণ সকলোৱে যে আমি কাৰ্বি আংলঙত যে এইটো এগ্ৰিমেণ্ট হৈছিলে কিন্তু এইটো বাজেট ধৰা নাই কিন্তু কাৰ্বি আংলং এইটো আমাৰ CM ছাৰ ডক্টৰ তুৰাহামৰ ইনিচিয়েটিভত এইবাৰ এইটো বাজেট ধৰিছে আৰু এইটো বাজেট ধৰাৰ কাৰণে আমি এষ্টাব্লিছ কৰিব পাৰিব ছেট কৰিব পাৰিব এইটো যদি সকলে আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাকে আমাৰ কৃষি বিদ্যালয় মহাবিদ্যালয় কৃষি কিবা এগ্ৰিকালচাৰ যেনে শিকিব বিচাৰে বহুত ল'ৰা আমাৰ কিবা শিকিব পৰা নাই সিহঁতে মানে সুবিধা পাব তাৰপিছত আমি ভেটেনেৰি কলেজত পঢ়িব পাৰিব তাৰপিছত আমাৰ শিক্ষাৰ ক্ষেত্ৰত আমি আগবাঢ়িব পাৰিব তাৰপিছত সৈনিক স্কুলটো দেখা আছে আমাৰ লাংবস্তিত আগতে আছিলে কিন্তু ইয়াতে লাগু হৈছে এটা লাংবস্তি যদি এইটো এইবিলাক যদি আমি ইয়াতে বহাব পাৰিলে আমাৰ এমপ্লয়মেণ্ট ক্ষেত্ৰতো কিছুমান মানে আমাৰ নিযোগ হ'ব এমপ্লয়ড হ'ব আমাৰ আনএমপ্লয়ড ইউথবিলাকে ইয়াত এমপ্লয়ড হ'ব তাৰপিছত আমাৰ ল'ৰা ছোৱালীকে পঢ়া সুবিধা হ'ব তাৰপিছত এডুকেশ্যন আমাৰ বাঢ়িব এডুকেশ্যনৰ হাৰ নিশ্চয় বাঢ়িব উপৰিতো আমাৰ প্ৰেচিডেণ্ট ডাঙৰীয়াই কৈছে আমাৰ আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰে 621 crore কাৰ্বি আংলং দিছে অকল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে কিন্তু কাউন্সিলে একচুৱেলি 400 crore ধৰিছিলে কিন্তু এডিশ্যনেল 221 crore বঢ়াইছে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কাৰণ আমাৰ কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙত আমি বহুত মানে ৰাস্তা পদূলি বনাবলগীয়া আছে এই ৰাস্তা পদূলি নোহোৱাৰ কাৰণে আমাৰ বহুত পিছ পৰি গৈছে এই পিছ পৰাৰ কাৰণে আমি মানে আমাৰ উন্নতি কৰিব পৰা নাই মেইনলি ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ কাৰণে কিন্তু আমি ৰাস্তা পথ এইটো বনাবৰ কাৰণে এইবাৰ বহুত টকা দিছে 621 crore ইয়াৰ উপৰিওতো আমি আছামালত 1 জিলা 1 পথ ইয়াত ধৰা দিছে 1 জিলা 1 পথ প্ৰতি জিলাতে 25 কিলোমিটাৰ মানে আছামালা বনাব এই সমান আমাৰ কাৰ্বি আংলঙত প্ৰায় ইষ্ট আৰু ৱেষ্টৰ মিলাই 50 কিলোমিটাৰ আমাৰ আছামালাত আমি বনাব পাৰোঁ যেনেকুৱা আমাৰ দমকাৰ পৰা বৰপুংটাৰ লাংচ এটা ৰাস্তা যিটো মেইন ইকনমিক লাইফলাইন বুলি কয় এইটো ৰাস্তা আমি নিশ্চয় বনাব পাৰিম এইটো যদি বনাব পাৰিলে আমাৰ কাৰ্বি ইষ্ট কাৰ্বি আংলঙতো ডেভেলপমেণ্ট কৰিব পাৰিম তাৰপিছত ৱেষ্ট কাৰ্বি আংলঙতো এনেকুৱা ধৰণৰ বনাবলগীয়া তাৰপিছত অলৰেডি প্ৰজেক্টত অলৰেডি নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ পৰা ষ্টেট হাইৱেৰ পৰা ধৰা হৈছে নীলিৰ পৰা বৈঠালাংচটো একদম পুৰা ডিমা হাছলৈকে এইটো তাৰতো ধৰা হৈছে এইটো যোৱা বছৰ এনেকুৱা ধৰণৰ বহুত মানে বাঢ়ি গৈছে ইয়াৰ উপৰিওতো আমাৰ ইয়াত আছে বহুত স্কিম আছে আমাৰ অল আছামৰ বিশেষত আমাৰ কাৰ্বি আংলঙতো সুবিধা পাব নহয় ন যেনেকুৱা আমাৰ এতিয়া অল আছাম বেছত আনএমপ্লয়ড এডুকেটেড ইউথবিলাকক এতিয়া মানে আনএমপ্লয়মেণ্ট ৰিমুনাৰেশ্যন ইয়াৰ আমি সদায় আমি কিতাপ পত্ৰ আমি পঢ়িছোঁ আনএমপ্লয়মেণ্ট ৰিমুনাৰেশ্যন চৰকাৰে দিবলৈ চৰকাৰে দিয়া নাই কিন্তু এবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ আনএমপ্লয়মেণ্ট ৰিমুনাৰেশ্যন এবাৰ দিব মাহিলী 1200 টকাকৈ 10 মাহিলী দিব এইটো যদি আমি পাই আমি এইটো টকাৰে আমাৰ এডুকেটেড আনএমপ্লয়ড ইউথবিলাকে আমি বিজনেছ কৰিব পাৰিম কাৰণ কিছুমানে ফাইনেন্সৰ অভাৱত আমি মানে বিজনেছ কৰিব পৰা নাই কিন্তু আনএমপ্লয়ড ৰিমুনাৰেশ্যন এবাৰ প্ৰথম ধৰিছোঁ ইয়াৰ উপৰিও আমাৰ যিটো আমাৰ সশস্ত্ৰ সংগ্ৰামৰ যিটো সমৰ্পণ কৰিছে সিহঁতৰ কাৰণেও এটা কথা দিছে ইয়াৰ উপৰিও আৰ্ম চাৰেণ্ডাৰবিলাকত সিহঁতক পুনৰ ইয়াত সংস্থাপনৰ কাৰণে এটা বাজেটো ধৰিছে ইয়াৰ উপৰিওতো আমাৰ লাখপতি বাইদেউ প্ৰত্যেক মহিলা গোটত প্ৰতিজনৰ কাৰণে 10,000 ইয়াত দিয়া আছে তাৰপিছত ইয়াৰ উপৰিওতো আমাৰ আশা কৰ্মীবিলাকতো ইয়াত দিয়া আছে একাকালীন কিবা 25,000 নে কিবা থাকিব বুলি ভাবিছে ইয়াত দিয়া আছে ইয়াৰ উপৰিওতো কাৰ্বি আংলঙৰ কাৰণে ক্লিন এনাৰ্জিত আৰু টুৰিজমৰ বহুত জৰুৰী কাৰণ ইয়াত বহুতো মানে ক্লিন এনাৰ্জিৰ বিষয়ে ইয়াত কিবাটো দিয়া আছে এবাৰ ধৰি গৈছে কাৰণ ক্লিন এনাৰ্জিত আমি যদি কাৰ্বি আংলং বঢ়ালে আমাৰ এমপ্লয়ি নিশ্চয় বাঢ়িব আৰু আমাৰ কাৰেণ্টৰ অভাৱত
আমি লোডশেডিং আমি সমস্যা কৰিব নাই কাৰণ কাৰেণ্ট নাথাকিলে আমি ইণ্ডাষ্ট্ৰীত বহাব নোৱাৰিব যদি ইণ্ডাষ্ট্ৰীত যদি বহায় আমাৰ আনএমপ্লয়মেণ্ট প্ৰব্লেমটো আমি নিশ্চয় চলোঁ কাৰণ এজাত সোলাৰ প্ৰজেক্ট আছিল প্ৰজেক্ট যদি আমি ক'লে বহুতো হাজাৰ মানুহে আনএমপ্লয়মেণ্ট এংগেজ হৈ যাব ইয়াৰ ৰেভিনিউ পাব কাৰণ আমি এটা কনজিউমাৰ হৈ থাকিব আৰু টুৰিজম ইণ্ডাষ্ট্ৰীৰ যদি কিবা হ'লে আমি বহুত ইণ্ডাষ্ট্ৰী টুৰিজম ইণ্ডাষ্ট্ৰী আমি বহুত আনএমপ্লয়মেণ্ট এংগেজ কৰিব পাৰিব ইয়াত চাকৰিৰ পৰা আৰম্ভ কৰি গাইড চাইড পৰা আৰম্ভ কৰি কটেচাৰ বহুত টুৰিষ্ট আহিব আমাৰ বিজনেছ আগবাঢ়িব টুৰিজম বহুত ইম্পৰ্টেণ্ট কাৰ্বি আংলং ডিমা হাছাও সিংহাসন নিচিনা নৰ্থ ইষ্টত সিংহাসন নিচিনা যদি নাথাকে নৰ্থ ইষ্টত বৰষুণ কমি হ'ব কিন্তু সিংহাসনৰ কাৰণে ইয়াত নৰ্থ ইষ্টত বহুত বৰষুণ গৈছে চাওক আমাৰ এফালে ইষ্ট ছাইডত বোকাজান চুৰহাজান চিলনিয়ান এফালে কাজিৰঙা ছাইডত চাহ বাগান কিন্তু ইষ্ট ছাইডত আমাৰ চাহ বাগান নাই কাৰণ আমাৰ বৰষুণৰ পৰিমাণ বহুত কম কিন্তু সিংহাসনত এসময়ত ব্ৰিটিছ চৰকাৰে ইয়াত হেলিপেড বনাইছে নৰ্থ ইষ্টত চবচে ওখ পাহাৰ সেইকাৰণে সিংহাসন বুলি কৈছে এই সিংহাসনৰ বহুত মূল্যৱান আছে ইয়াত আমাৰ নৰ্থ ইষ্টৰ কাৰণে এইটো আমাৰ টুৰিজৰ এটা চেণ্টাৰ বনাব পাৰিব টুৰিজৰ ইণ্ডাষ্ট্ৰী আমি বহাব পাৰিব এইটো কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে স্পেচিয়েল এটা পেকেজ আমাৰ এবাৰ বাজেট মানে তিনিটা জিলাৰ কাৰণে ক্লিন এনাৰ্জি আৰু ইকো টুৰিজম হাব এই তিনিটা জিলাৰ কাৰণে ডিক্লেয়াৰ কৰা হৈছে ইয়াৰ উপৰিওতো আমাৰ এতিয়া যে এডভান্টেজ টুৰৰ কাৰণে বহুতো স্কিম আহিছে ইণ্ডাষ্ট্ৰী আছে কাৰ্বি আংলঙতো প্ৰভিজন দিয়া আছে নেপিয়াৰ গ্ৰাছৰ পৰা কাৰণ যদি কৰিব আমি ৰেভিনিউ বঢ়াব কাৰণ ৰেভিনিউ যদি বঢ়াব নোৱাৰে আমাৰ কাউন্সিল বৰ্তমান যিটো 6 কাউন্সিল 1952 যিটো দিছে কিছুমান ছাবজেক্ট আমি ইমপ্লিমেণ্ট কৰিব পৰা নাই যেনে ভিলেজ এণ্ড টাউন পুলিচ এতিয়ালৈকে আমি ইমপ্লিমেণ্ট কৰোঁ কাৰণ আমাৰ নিজে ৰেভিনিউ নাই ভিলেজ এণ্ড টাউন পুলিচ যদি ইমপ্লিমেণ্ট কৰিব পাৰিলে আমাৰ ইয়াত যদি প্ৰায় 500 পৰা 1000 আমাৰ ইউথ নিশ্চয় এমপ্লয়ড হ'ব যদি ভিলেজ টাউনৰ পুলিচ যদি এমপ্লয়ড হ'লে আমি বৰ্ডাৰ্ছত আমি মানে চিকিউৰিটি দিব পাৰিম আমি কিছুমান ইলিগেল বস্তু কণ্ট্ৰল কৰিব পাৰিম কিন্তু এইটো বহুত ইম্পৰ্টেণ্ট ছাবজেক্ট ভিলেজ এণ্ড টাউন পুলিচ আৰু ইয়াত ট্ৰেডিশ্যনেল কোড ভিলেজ ট্ৰেডিশ্যনেল কিবাটো কাষ্টমাৰী ল' কোড আমি জোৰ দিব পাৰিব কাৰণ আমাৰ এইবিলাকৰ ৰেভিনিউৰ কাৰণে অভাৱত কাৰণ এইবিলাক দৰমহাত আমি এমপ্লয়ীবিলাকক আমি নিজেই দৰমহা দিব যেনে কাউন্সিল এমপ্লয়ী আমি নিজেই দৰমহা দি আছে কিন্তু কিছুমান ছাবজেক্ট আমি ইমপ্লিমেণ্ট কৰিব নোৱাৰোঁ কিন্তু এতিয়া টুৰিজম আৰু ক্লিন এনাৰ্জিত যদি এইবিলাক ইণ্ডাষ্ট্ৰী নেপিয়াৰ নিচিনা এটা ভাল এটা প্ৰজেক্ট যদি কাৰ্বি আংলং যদি কৰে আমাৰ ৰেভিনিউ নিশ্চয় কাউন্সিল বাঢ়িব আৰু আমাৰ কিছুমান 1950 যিটো কাউন্সিলে দিয়া সময়ত ছাবজেক্ট আমি ইয়াত ইমপ্লিমেণ্ট কৰিব পাৰিব বুলি বহুত আশা কৰিছোঁ এই সকলোৰ কাৰণে আমাৰ বিশেষকৈ ক্ৰেডিট আমি দিব লাগিব আমাৰ ডক্টৰ তুকাৰাম ৰাম ছাৰক তেখেতৰ দূৰদৰ্শিতাৰ কাৰণে এবাৰ সকলো প্ৰজেক্ট বা সকলো প্ৰপ'জাৰ এটা আছাম গভৰ্ণমেণ্ট বাজেট প্ৰিপেৰেশ্যনৰ তেখেতে দিয়াৰ কাৰণে ইয়াত ইনক্লুড হৈছে আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চিফ মিনিষ্টাৰ ছাৰো কাৰ্বি আংলঙৰ যে উন্নতিৰ কৰি Pajilo, BJP is Karbi Anglong District Committee Hinpen, Media Klembang Bangki Tumhan. Lalo pini nali Tumhan nange phaba nanga chuang ker je Assam government himonto Kacharia government nitum Inglong aso phananga honpen chenglok jitu BJP party ke chak sob ka sa sob ka vikas pulo la sob teng sila dak budget ta reflect lo non herjong ni thomplia prang ke pap house along assembly along finance minister ojonta nyuk baiduk kaningje mata alang speech along anta duelo si mola president pen vice president ke hai bahini tum pina ningje lo la suputak nili ruithulam bet putat chilo le hetai thithini ningje po asiki ake menaya bangke lason lo la budget lo hadi top priority ki pimanga la lake school education long si highest mane budget dhori lo dak dulo dar asupen apia ke dak hills area fan bange dak at 3070 kon lo 76 crore rupees dan lo budget long ke thapi pon ঠিক la sang tha higher education da dulang la dak ta ke 3798 crore rupees hala school education bange top lo kon lo la ke 18733 apen ke mohe dalang litum ki poson lo aprang prang jitu
Kupula puiho Venture School pinang dolang ama tidi provincialize ke dam di hala high school ta provincialize je panda provision dak bik mondo budget along thapondo lasi 2006 ne ko ane aprang pen kedua school an bangke kupula provincialize etpo lagi la dak Karbi Anglong pucho chelo ola samlo mupen neli poja lo सबका साथ सबका विकास बोलो लासिला के लासो डिस्ट्रिक्ट सो एरिया इंगलोंग थोय पुलांग लेपिन लो पचिंगबार एलो ऑल इंडिया सेंट्रल गवर्नमेंट की क्लेम सन थोसी मंडो बिसो शर्मा सा ता क्लेम लो आथिब के दागली तुम Karbi Anglong Autonomous Council CM elit ngaching honai CM Dr. Tuliram Longhang alang li kap tirok dun topen alang li la budget preparation upe alang li poson hadak ko PPC da Karbi Anglong mate hills area fan kithaponai ma budget long pu budget hadak papas peangku mate place peangku alang li hadak durun kok pen penan claim du si ajak thap dun lo la sateng be daktar klang lo budget long ta lasi ili tuma CM phansi khars ke dak nili tumange churu lo nali tum ta churu nang po Karbi Anglong east west arat tum ke churu nang po thik la sa thaksi himando bisa sarma sar bangka ili tuma sar ki puruna teng pen aku la pen ki punde ajak kate ki purunteng ne sita aku extra nang ke thapi pon la ha ajoine pen ke kado wi phan kelang ki pachitang ya phan budget lo provision ki bi pon theke posi chief minister ke hai phan ta nili tum churu lo kado wi east west Karbi Anglong amuni abang amuluk tum ta churu nang po atima ki chiru pa simuni tamang ke chirap pang tu ili tum ta kai ki ta claim pilo ining hang i thoing long puchi pu pin pen no la BJP ab period her bangke la sia prang BJP tum ke inglong so paning hon he puke kalilo non akam ke claim along sim aja ta ke klang po sin non klang elo pengela sila mu pen alang li tum ki poson lo isia bangke dak numuligor ili tum dung het numuligor refinery lo hedi prang a government tum ke state government tum capital investment kuri undi itanon ke Assam government dak 6500 crore lana tangka dak Assam government a share dak invest dun dak numuligor refinery lo di aprang ke lake ave pen ke lake la present na bangke diploma development rate budurumati rate of development e bortoman etu 12.5% বৰ্তমান ডেভেলপ বিকাশৰ যিটো মানে হাৰ ৰেট এইটো হ'ল 12.5% 2002 তেতিয়া সময়ত কিন্তু তেতিয়া মানে সিংগল ডিজিট আছিল 2% অকল আছিল তেনেকৈ ঠিক তেনেকৈ বৰ্তমানৰ বাজেট যিটো সাইজ বা ভলিউম লাভাংশে দি কাৰণ 1,55,428 crore rupees লান লো আপ্ৰাংকে 2015-16 বিফৰ বিজেপি আগমে বাংগে 66,000 something 142 crore rupees ঠিক আছে থাক বাজেট ইমপ্লিমেন্টেশন সিটা আরেট দমাটি না বাংকে 85% বাজেটৰ যিটো ধাৰ্য কৰা যিখিনি ইমপ্লিমেন্টেশনৰ ৰেটটো বৰ্তমান মানে বৰ্তমান চৰকাৰৰ 85% কিন্তু আগত এটো 2015-16 মানে বিফৰ বিজেপি গভৰ্নমেন্ট হেতু আছিল 63% এটো ঠিক তেনেকৈ ক্যাপিটাল ইনভেষ্টমেন্ট 2025-26 বৰ্তমান যেটো এবাৰ ধাৰ্য কৰা হৈছে ক্যাপিটাল ইনভেষ্টমেন্ট 38,202 crore rupees যেটো আছিল 2015-16 মানে বিফৰ বিজেপি গভৰ্নমেন্ট 2,951 crore rupees এটো মানে তেনেকুৱা ডিফাৰেন্স ভালেমান পাব আৰু আপোনালোকক আমি পিডিএফ দি দিম প্ৰয়োজন হলে অজন্তা নিয়োগ বাইদেৱে মানে বিত্ত মন্ত্ৰী গৰাকীয়ে হাউসত যিখিনি গুটেই দিছে তথ্যটো সম্পূৰ্ণ বাজেটটো এই বছৰৰ যেটো ফিস্কেল ইয়াৰৰ বাজেটটো আপোনালোকক দি দিম পিডিএফটো 109 পেজ মান আছে এভৰিথিং পাব আপোনালোকে ডিটেইলছ কাৰণ আপোনালোকক বুজাবলৈ দৰকাৰ নাই আপোনালোকে উল্টা আমাক বুজাব কাৰণ এই লাইনতে আপোনালোকে যেহেতু কৰিছে বা যা হওক এতিয়া যেহেতু চৰকাৰে যিখিনি জনকল্যাণমুখী আঁচনি ইয়াত কৰিম বুলি ইয়াত দিছে আৰু আমাৰ প্ৰভিজন আছে সকলোৰে প্ৰভিজন আছে আমি সেইকাৰণে সকলোৱে সহযোগ কৰিব লাগে চৰকাৰৰ লগত আজি এই পবিত্ৰ মানে ফাকুৱা তথা দৌল উৎসৱৰ দিনাখন আমাৰ ডিস্ট্ৰিক্ট কমিটিৰ তৰফৰ পৰা প্ৰেছিডেণ্ট আৰু ভাইচ প্ৰেছিডেণ্ট ডাঙৰীয়া যেনেকৈ কৈছে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাবাসী সকলোলৈকে আমাৰ তৰফৰ পৰা ফাকুৱাৰ যিটো মানে শুভেচ্ছা যাচিলোঁ আপোনালোককো যাচিলোঁ ঠিক তেনেকৈ অসমবাসী তথা দেশবাসীলৈ আমি যাচিলোঁ আজি এই মানে প্ৰেছ মিটৰ জৰিয়তে আৰু বেছিটো ক'বলগীয়া নাই যিখিনি আছে ইয়াতে মানে আপোনালোকক পিডিএফ দি দিম চাই ল'ব আৰু কিবা হ'লে আমি আলোচনা কৰিম কাৰণ আলোচনাৰ মাধ্যমেৰে সব হ'ব আপোনালোকৰ সহায় আমাকো লাগিব দলৰ সহায়ও লাগে সবক মানে
ভাইচ ভাৰ্চা আৰু ইটো সিটোক মানে ইণ্টাৰডিপেণ্ডেণ্ট তো কোঅপাৰেটিভ হ'ম আমি ইটো সিটোক আপোনাৰ লোকৰ আৰু আমাৰ মাজত দল আৰু মিডিয়া আমাৰ সংবাদ গোষ্ঠীৰ লগত কাৰণ এই চৰকাৰৰ যিখিনি কাম সেইখিনিওতো ফ'কাছ পাবলৈ হ'লেতো মিডিয়াৰ লাগিব সেইকাৰণে আপোনালোকৰ অনাগত দিনত অসম চৰকাৰ ভাৰত চৰকাৰ তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যিখিনি উন্নয়ন